Hi guys, welcome to my channel Assam Gaming Farouk. So guys, আজি আহিলোঁ মিকিবেটা মহৰ য'ত চ' আপোনালোকক দেখাম কাৰ কাৰ মহ আহিছে চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে চাই লওক ইয়া জালালুদ্দিন ফুলপিয়াৰ সুন্দৰ মহটো চাই লওক আগৰ হালটো বেচিলে আৰু এতিয়া নতুনকৈ কিনিছে মহটো ইয়াৰ য'ত আপোনালোকে চাইছিলে কেইদিনমান আগতে ইউটিউবত বহুত সুন্দৰ যুঁজিছে আৰু আজি লৈ আনিলে ইয়া মিকিবেটা মহৰ য'ত চাওক চাই লওক আপোনালোকে বহুত ইউটিউবত চাইছিলে হাসমতালিৰ লগত য'ত আহিছিলে মানে তেতিয়া জিকিছিলে মহ চাই লওক ইয়া জালালুদ্দিন ফুলপিয়াৰ মহটো চব মানুহৰ পৰা ভিৰ লাগি আছে এতিয়াও বেছি মহ অহাই নাই বা বেছি মানুহ অহাই নাই তথাপি ভিৰ লাগি আছে পৰা চাই লওক ইয়া জালালুদ্দিন ফুলপিয়াৰ সুন্দৰ মহটো চাই লওক ইয়া জালালুদ্দিন ফুলপিয়াৰ সৰু মহটো সুন্দৰ মহ আগৰ হাল বেছি পেলাই এইটো কিনিলে এইটো সৰুটো আৰু সেইটো হ'ল ডাঙৰটো চাওক ইয়াৰ শিংযোৰ কেনেকুৱা বেলেগ মজা লাগিছে চাওক সুন্দৰ ধুনীয়া আছে চাওক মোৰ হাল চদাত বয়স দীঘল বহুতখিনি আছে আৰু শিংযোৰ বেলেগ দেখিছে আপোনালোকে ধামাকা বনি আছে এয়া জালালুদ্দিন ফুলপিয়াৰ সুন্দৰ মহটো চাই লওক এয়া সুন্দৰ মহটো ধামাকা মহটো কোন মহ এইটো দাদা বেচাপতি ন লক্ষণনাথ বেচাপতি ন হয় গাইছ চাই লওক লক্ষণনাথ বেচাপতিৰ মহটো বহুত সুন্দৰ মহটো 12 বজাত আনিছিলে ন কাৰ লগত যোৱাইছিলে অঁ এই নুৰুল ইছলাম বুলি কি মানুহৰ নেকি জিকিছিল ন টাইমটো বেছি লোৱা নাছিল চাগে টাইম বেছি লোৱা নাছিলে চাই লওক 12 বজাত আপোনালোক যিসকলে কৈছিলে চাইছিলে যুঁজাইছিলে জিকিছিলে মহটো আৰু আজি মিকিবেটা মহৰ য'ত লৈ আনিছে চ' আশা কৰোঁ ভাল যুঁজ হ'ব লাগে চাই লওক জোৰ মিলাইছে নে হোৱা নাই ন চাবলৈ গৈছে ন চাবলৈহে গৈছে চাওক এবাৰ ঘূৰাই দিয়াচোন বেলেগ বিশাল বনি আছে ইয়াৰ শিংযোৰ ধামাকা জানি আপোনালোকে ইহঁতৰ আগৰ যিটো বিশাল মহ আছিলে বহুত ভাল যুঁজিছিলে আগৰ মহটো কি হ'ল ডাঙৰ মহ আছিল যে এটা বেচিলে ন পিছত এইটো লৈছে এতিয়া মই এটাই আছে নে আৰু আছে এটাই আছে ন এই হানটো কেতিয়া লাগিছিলে ক'ত লাগিছিলে কালি লাগিছে ন 12 বজাত অঁ চব সুন্দৰ মহ চ' আশা কৰোঁ ভাল যুঁজ যুঁজিব চ' ভাল যুঁজ হ'লে আপোনালোকক নিশ্চয় দেখাম যুঁজিলে আৰু সকলোৱে চাই থাকক মইতো আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ যুঁজিব চাই লওক শহীদুল কলমাবাৰী মহটো চাই লওক ডাঙৰ মহটো বেচিলে আৰু ইয়াৰ সৰু মহটো চাই লওক সৰুটো এতিয়া বহুত ডাঙৰ হৈ গ'ল চাওক চদাত বয়স চাই লওক বহুত সুন্দৰ জোৰ মিলিলে দাদা মিলা নাই ন দেখিছোঁ বাৰু আহি পাইছে এতিয়া জোৰ মিলা নাই এতিয়ালৈকে আপোনালোকে জোৰ হ'লে নিশ্চয় আপোনালোকে দেখাবলৈ ট্ৰাই কৰিম চাওক বহুত সুন্দৰ বনি আছে আৰু যেতিয়া মই শ্বহীদুলৰ দাদাৰ মহটো যেতিয়া নেকি ভিডিঅ' দিছিলোঁ আপোনালোকে চাইছিলে তেতিয়া ই বহুত সৰু লাগিছিলে কিন্তু এতিয়া চাওক ইমান ডাঙৰ লাগিছে বহুতখিনি বাঢ়িলে আৰু ইয়াৰ বয়স 6 দাঁতহে চ' সুন্দৰ যুঁজিব বুলি আশা আছে সকলোৱে আশীৰ্বাদ কৰিব চাওক চাই লওক বহুত সুন্দৰ মহ ইয়া মিকিবেটা মহৰ য'ত লৈ আনিছে চাই লওক ইয়াৰ শিংযোৰ আৰু দেশৰ গঠন প্ৰায় মানে বাপুলনাথ যিটো আছে ৰঙা মহটো তাৰ নিচিনা দেখা পোৱা যায় চাওক বহুত সুন্দৰ লাগিছে ইয়াৰ আব্বুল নামৰ আব্বুল হুছেইনৰ নামত যুঁজোৱা হয় চাওক বহুত সুন্দৰ কিমান দীঘল ওখ বহুতখিনি আছে চাই লওক ইয়াৰ আব্বুল হুছেইনৰ নামত যুঁজোৱা হয় চাওক ভয়ংকৰ লাগিছে চাই লওক ইয়াৰ আব্বুল হুছেইনৰ নামত যুঁজোৱা মহটো বহুত সুন্দৰ মহ আৰু ইয়াক প্ৰথমবাৰহে আনিলে মিকিবেটা মহৰ য'ত আৰু জোৰ চাই আছে জোৰ মিলিলে আপোনালোকক নিশ্চয় দেখাবলৈ ট্ৰাই কৰিম বহুত সুন্দৰ বনি আছে এইটো ডাঙৰটো আৰু সেইটো সৰুটো চাই লওক বেলেগ বনি আছে
ধুনীয়া লাগিছে আপোনাৰ কমেণ্ট কৰি পেলাই জনাব এইটো বেলেগ মজা লাগিছে চাই লওক এই মহটোৰ মানে ছদাতহে বয়স হৈছে আৰু এইটো চাৰিদাত ছদাততে কিমান ভয়ংকৰ লাগিছে চাওক কিমান বিশাল লাগিছে বহুত সুন্দৰ ইয়াৰ দেশৰ গঠন শিঙৰ গঠন বহুত মজা লাগিছে চাওক আৰু এইটো পৰটো চাৰিদাত চাওক ধামাকা বনিছে চাওক চাইলক ৰাইজ এয়া হাসমতালি বৰি বজাৰ মহটো মিকিৰপেটা মহজত লৈ আনিলে চাওক কি সুন্দৰ হৈ আছে স্বাস্থ্য পাতি চ' মহটোৰ অলপ কি হ'ল মহটো যোৱা বছৰ 2025 বৰ্ষত ইমান ভাল যুঁজ যুঁজিছিলে আপোনালোকে চাইছিলেই পৰশমণিৰ লগত বগাআলিৰ লগত ইমান বহুত সময় যুঁজি পেলাই ফাৰ্ষ্ট প্ৰাইজ নিবলৈ সক্ষম হৈছিলে কিন্তু এইবাৰ কি হৈ গ'ল কেইদিনমান আগতে আপোনালোকে ইউটিউবত চাইছিলে জালালুদ্দিন খলপীয়াৰ মহটোৰ লগত হাৰি গৈছিলে আৰু আকৌ 2026 বৰ্ষত মানে এই বছৰত আহতগুৰি লৈ গৈছিলে আৰু টিঙিয়ালি মহটোৰ লগত লগাইছিলে তাতো টিঙিয়ালি মহটোৰ লগত হাৰি গৈছিলে চ' যোৱা বছৰ ইমান ভাল যুঁজ দেখাই পেলাই এই বছৰ হাৰি গ'ল চ' কিবা এটা অসুবিধাৰ কাৰণে চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক যোৱা বছৰৰ নিচিনা বহুত ভাল খেল দেখাব পাৰে ৰাইজক চ' চাই লওক মহটো বিশাল বনি আছে মহটো হাসমতালি বৰি বজাৰৰ মহটো চাই লওক ৰাইজ মানুহ কিমান আহিছে মহ চাবৰ আছে কাৰ লগত যোৱা হৈছিলে টিঙিয়ালিৰ লগত বহুতে চাইছে টিঙিয়ালিৰ লগত যোৱাইছিলে ঘূৰাই দিয়ক অলপ ঘূৰাই দিব সৰু মহ এইটো হ'ল সৰু আৰু এইটো হ'ল ডাঙৰ মহটো হাসমতালি বহুত বিশাল বনি আছে চাই লওক ভয়ংকৰ হাসমতালি মহটো টিঙিয়ালিৰ লগত আহিছিলে আহতগুৰি আপোনালোকে বহুতে চাইছে যোৱা বছৰ মহটো বেলেগ যুঁজিছিলে বহুত ভাল যুঁজ দেখাইছিলে যোৱা বছৰ কিন্তু এই বছৰ অলপ খেলিমেলি হৈছে বাৰু যিকি নহওক আপোনালোকে যিসকলে চাইছিলে গমেই পাইছিলে টিঙিয়ালিৰ লগত যোৱাইছিলে কিবা কাৰণবশত হাৰি গৈছিলে বাৰু কিন্তু আজি বহুত মহ আহিছে আশা আছে জোৰ হ'ব বুলি চাই লওক শুইছেহে মাত্ৰ বোলে চাই লওক আপোনাৰ নামেই নে জোনাৰাম দাস আপুনি কি হয় তেখেতৰ আপোনাৰ ভিনী হয় ন চাই লওক তেখেতৰ ভিনী হয় বোলে আৰু জোনাৰাম দাসৰ মহটো চ' সুন্দৰ লাগিছে চ' যুঁজ হ'লে নিশ্চয় আপোনালোকে দেখাবলৈ ট্ৰাই কৰিম চাই লওক বহুত এটা বিশাল মহ চাই লওক দাদা মহটো অলপ এইফালে ঘূৰাই দিয়কচোন দাদা মহটো অলপ এইফালে ঘূৰাই দিয়কচোন চাই লওক ইয়াত নাছিৰ আলি ভুলুকা কৰি ধমাকা মহটো চব বিশাল বনি আছে বহুত সুন্দৰ মহ আজি ফাৰ্ষ্ট টাইম ওলাইছে ন বেলেগতো ধুনীয়া নাই চাওক ইয়া ভুলুকা কৰি মহটো মই এইবছৰ প্ৰথম দেখি আছোঁ যোৱা বছৰ দেখিছিলোঁ বাৰভুজীয়া এতিয়া যোৱা বছৰ অলপ খেলি মেলি হৈছিলে বাৰু আৰু এইবাৰ আশা কৰোঁ বহুত ভাল যুঁজ হ'ব বুলি আপোনালোকে জানি 24 বৰ্ষত বেলেগ যুঁজিছিলে 25 বৰ্ষত অলপ খেলি মেলি হৈছিলে কিন্তু এই 2026 বৰ্ষত ভাল যুঁজিব বুলি আশা আছে আৰু প্ৰথমবাৰ আনিলে মিকিৰপেটা মহজত চাই লওক চাইছেনে কি বিশাল বনি আছে ধমাকা বনি আছে চব স্বাস্থ্য পাতি বহুত সুন্দৰ হৈ আছে যোৱা বছৰটো স্বাস্থ্য পাতি এইবাৰ বেছিহে ভাল হৈছে জোৰ পালেনে চাই আছে ন চব সুন্দৰ বহুত সুন্দৰ ধমাকা বেলেগ বনি আছে মহটো এই মহটো ভিডিঅ' মই কৰিবলৈ নোৱাৰিলোঁ এইবাৰ মানে আজিহে ফাৰ্ষ্ট টাইম যুঁজত লগ পাইছোঁ চ' চাই লওক বিশাল বনি আছে কিন্তু মহটো ধমাকা বনি আছে চব চ' সকলো আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ হয় আৰু যাতে ভালকৈ যুঁজিব পাৰে চব চাই লওক ইয়া ধুনটুনাথ হাবি বৰংগবাৰী চাই লওক বিশাল বনি আছে চাওক
ই ডাঙৰটো ন এইবাৰ যুঁজোৱা হ'ল নে ক'ৰবাত এইবাৰ ফাৰ্ষ্ট টাইম ওলালে ন চাই লওক আমি কিবা এটা ফিল্ডত প্ৰথমবাৰ ওলালে এইটো ডাঙৰটো আৰু এইটো সৰুটো চাই লওক সৰুটো দেখাওঁ আপোনালোকক চব সুন্দৰ বনিয়া আছে জোৰ চালেনে চাই আছে ন চাই লওক জোৰ চাই আছে চ' আশা কৰোঁ জোৰ হ'ব লাগে আৰু জোৰ হ'লে নিশ্চয় আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম চব মানুহ কিমান ভিৰ কৰিছে চাই লওক মানুহ কিমান ভিৰ কৰিছে এইফালে চাই লওক বহুত মানুহ ভিৰ কৰিছে চব ইয়াৰ ডাঙৰটো চাই লওক ইয়াৰ সৰু মোৰ চাই লওক এয়া কলম চেক নামা বস্তু মইতো বিশাল বনি আছে ধৰক এইটো সৰুটো ডাঙৰটো যুঁজালে আহত বুলি আপোনালোকে গম পাইছে 13 মিনিট যুঁজি পেলাই হাৰিছিলে বাৰু কিন্তু হ'লে 13 মিনিট যুঁজিছিলে আৰু এইটো সৰুটো চাওক সেইটো কি অনা নাই ভাল লাগি আছে ন চাই লওক সেইটো ঘৰত থৈ আহিলে অলপ ঠাণ্ডা লাগিছে কাৰণে আৰু ইয়াক আনিলে ই চাওক আৰু বেছিহে মানে ভয়ংকৰ বনি আছে তাতকৈ চাওক ধামাকা বনি আছে তো সুন্দৰ যুঁজ হ'ব বুলি আশা আছে আৰু আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ যুঁজিব পাৰে টাইম লৈ পেলাই চাই লওক এয়া কলম চেক নামা বস্তিৰ মহটোত চাবৰ বাবে কিমান মানুহৰ ভিৰ কৰিছে চাই লওক বহুত মানুহ আহিছে ইয়াত চাওক কিমান মানুহ ভিৰ কৰিছে ইয়াত কলম চেক নামা বস্তিৰ মহটো চাবৰ বাবে এয়া আপোনালোকে দেখাই দিম চাই লওক বেলেগ বনি আছে মুখন বেলেগ ইয়াৰ চাই লওক বেলেগ মুখন দিছে